নমস্কাৰ, সাংস্কৃতিক অভিনন্দন গ্ৰহণ কৰিব। বৰ্তমান শেহতীয়াকৈ অসমৰ যি পৰিস্থিতি সেয়াটো হৈ আছেই, কিন্তু এই সমান্তৰালভাৱে এইখিনি সময়তে আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী সংগীতৰ আমি যাক ভগৱান বুলি কওঁ, জুবিন গাৰ্গ, জুবিন দাৰ যি মা এলবামটিৰ প্ৰতিটো গীত, বিশেষকৈ কেইটামান গীত। প্ৰথম গীতটো ক'ব লাগিব যে সমগ্ৰ অসমতেই গোটেই গীতটো বিয়পি পৰিছে, লগতে ভাৰতবৰ্ষৰ বাহিৰতো এই গীতটোৰ বহুল চৰ্চা হৈছে। সেইটোৱে হ'ল পলিটিক্স নকৰিবা বন্ধু। আৰু এই গীতটোৱে বিশেষকৈ ছ'চিয়েল মিডিয়াত আটাইতকৈ 2018 বৰ্ষৰ গীতৰ ভিতৰত আটাইতকৈ বেছি চৰ্চা লাভ কৰা এটি গীত হয়। আৰু সেইকাৰণেই যে আমি সদায় এটাই কথাই ক'ম যে জুবিন দাৰ যি সৃষ্টি, সেই সৃষ্টিক কিন্তু আমি সঁচাকৈ মানিবই লাগিব। সমগ্ৰ অসমবাসীয়ে সদায় মানি আহিছে, আৰু আমি নতুন প্ৰজন্মৰ শিল্পীসকলে আমি অতি প্ৰয়োজন যে জুবিন গাৰ্গৰ সেই সৃষ্টিসমূহক আমি শ্ৰদ্ধা কৰি জুবিন গাৰ্গৰ সেই সৃষ্টিসমূহক আমি অকণমান পৰ্যবেক্ষণ কৰিব লাগে, অকণমান বিশ্লেষণ কৰি চাব লাগে, আৰু অলপ অধ্যয়ন কৰাৰ প্ৰয়োজন। কাৰণ বৰ্তমান প্ৰেক্ষাপটত অসমৰ সংগীত জগতত যি বেলেগ ধৰণৰ গীত আৰু যিবোৰ গীতে ৰাইজক আমুৱাই গৈছিল, আৰু 2018 বৰ্ষত কোনো এটা গীতেই জনপ্ৰিয়তা অৰ্জন কৰিব নোৱাৰিলে। তাৰ মূল কাৰণ আছিল একেই ধৰণৰ গীতেই, একেই কথা, একেই সুৰ, একেই ধৰণৰ ষ্টাইল। আৰু তাৰ ব্যতিক্ৰম কৰি জুবিন দাই আজি 25 বছৰে অসমৰ সংগীত জগতত এক সুকীয়া মাত্ৰা প্ৰদান কৰি অসমৰ সংগীত জগত চহকী কৰি আহিছে। আমি এইখিনি কথা সকলো নতুন প্ৰজন্মৰ সংগীত শিল্পী আমি মন কৰিব লাগিব। আমি সকলো ধৰণৰ গান কৰিব লাগিব, কিন্তু আজি জুবিন দাই মা এলবামটোৰ আপোনালোকে প্ৰতিটো গীত চাওক। পলিটিক্স নকৰিবা বন্ধু বৰ্তমান এই সময়ৰ চিটুৱেশ্যনৰ লগত এটা গীত তেওঁ, আৰু তাৰ আগতেও তেওঁ চিটুৱেশ্যনৰ লগত গান কৰিছিল। শিশু এলবামটো আপোনালোকে জানেই, আৰু তাৰ উপৰিও বহু গীত আছে, সোণেৰে সজোৱা জুবিন দাৰ বহুত গীত আছে, যি পৰিস্থিতি সাপেক্ষে তেওঁ গীত নিৰ্মাণ কৰে। এইটো আটাইতকৈ ডাঙৰ কথা। তাৰপিছত মোৰ মনৰে কল্পনাত সেই যিসকলে অনামিকা এলবাম দাবী কৰি থাকে যে অনামিকাৰ গান ক'ত হেৰাই গ'ল জুবিন গাৰ্গৰ, সেই অনামিকা গান আজি পুনৰাবৃত্তি হৈছে মোৰ মনৰে কল্পনাত। এতিয়া সাংঘাতিক হৃদয়স্পৰ্শী, সকলোৰে শুনিব পৰা, সকলোৰে মনত প্ৰেম ভাৱ জগোৱা এটি গীত, আৰু যিটো গীতে ইতিমধ্যেই যে মুক্তি নিদিয়াকৈয়ে, আৰু জুবিন দাৰ গানত এটা মাদকতা থাকে যে মুক্তি নিদিয়াকৈ গান জনপ্ৰিয় হয়। এতিয়া যি তিনিটা গীত ইতিমধ্যেই জনপ্ৰিয়তা লাভ কৰিছে, সেই তিনিটা গীত মুক্তি হ'ল, এতিয়া সকলোৱে শুনিব পৰা হৈছে, কিন্তু এই গোটেই তিনিটা গীতেই মুক্তিৰ আগেই জনপ্ৰিয়তা লাভ কৰিছে। পলিটিক্স নকৰিবা বন্ধু জুবিন দা ৰিলিজ নকৰাৰ আগতেই গানটো মঞ্চত গাওঁতেই হিট হৈ গৈছে, আৰু সেই যি মঞ্চত গাইছিলে সেই ভিডিঅ' অডিঅ'ই মানুহে শুনি জনপ্ৰিয়তা লাভ কৰিলে। লগতে নিচুকনি গীত মোৰ প্ৰথমবাৰৰ বাবে টেলিভিশ্যন মাধ্যমত গাইছিল, তাৰপিছতে গানটো জনপ্ৰিয় হৈ টেলিভিশ্যন মাধ্যমৰে সেই অংশ ৰেকৰ্ডিং কৰি মানুহে শুনি গানটো জনপ্ৰিয় হৈছে, আৰু শেহতীয়াকৈ মুক্তিৰ পিছত গানটো সকলো মানুহে আদৰি লৈছে। তাৰপিছত মোৰ মনৰে কল্পনা গানটো ইতিমধ্যেই যে জুবিন দাই বিহু মঞ্চত গাইছে, বিভিন্ন মঞ্চত গাইছে, আৰু সেই গীতটো নতুন প্ৰজন্মৰ কিছু সংখ্যক শিল্পীয়েও কিন্তু ষ্টেজত গোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ জুবিন গাৰ্গৰ যি এক সাংস্কৃতিক বিপ্লৱ, সাংস্কৃতিক সংগ্ৰাম, সাংগীতিক বিপ্লৱ, এয়া এক আমি মানিব লাগিব, আৰু সঁচাকেই শলাগ ল'ব লাগিব। জুবিন দাক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জুবিন দাই সঁচাকৈ অসমৰ সংগীত জগতক ধনী কৰি ৰাখিছে, চহকী কৰি ৰাখিছে। আজি গোটেই সমগ্ৰ ভাৰতবৰ্ষই আজি মা এলবামটো যিসকল আমাৰ অসমীয়া লোক আছে ভাৰতবৰ্ষৰ বাহিৰত, তেওঁলোকৰ মাজত বহুল চৰ্চা লাভ কৰিছে যে এনেধৰণৰ গীতৰ মাদকতা আচলতে অসমীয়া সংগীত যে বহু ওপৰৰ লেভেলৰ, এইটো কথা জুবিন দাই আকৌ এবাৰ প্ৰতিপন্ন কৰিলে। সেইকাৰণে মই নতুন প্ৰজন্মৰ শিল্পীসকলক মই অনুৰোধ জনাইছোঁ যে সৃষ্টিবিলাক সদায় এনেকুৱা হ'ব লাগে, ভাৰসাম্য ৰক্ষা কৰি সৃষ্টি কৰিব লাগে, যাতে মানুহে আমাক ক'বলৈ সাহস নাপায়। মানুহৰ মনৰ পচন্দ বস্তু। আজি আমি যি গান দিলেও জুবিন গাৰ্গে যদি 6-8 গান দিয়ে তেনেকুৱা গানো জনপ্ৰিয় হ'ব, কিন্তু জুবিন দাই কিন্তু মানুহৰ মনত
এটা কথা আছে যে জুবিন গাৰ্গৰ সৃষ্টিসমূহ সুকীয়া বা জুবিন গাৰ্গৰ যি সুৰীয়া কণ্ঠ সেই সুৰীয়া কণ্ঠ মানুহৰ হৃদয়ত বাজি থাকে সেইকাৰণে প্ৰতিগৰাকী শিল্পীয়েই এই যি আমাৰ সংগীতৰ সুমধুৰ বুলি কয় মাদকতা থকা গীত বুলি কয় বা যিবোৰ গীতত হৃদয়খনে প্ৰাণ পাই উঠে আমাৰ মৰম ভাৱ জাগে কেৱল নাচিবৰ কাৰণে আমি গীত নকৰি আমি এনেকুৱা ধৰণৰ গীত কৰাৰো বৰ্তমান সময়ত খুব প্ৰয়োজন সেইকাৰণে মই অনুৰোধ জনাইছোঁ মোৰ যিসকল শুভাকাংক্ষী আছে লগতে আমাৰ লগত যিসকলে একেলগে আমি কাম কৰি আছোঁ সহকৰ্মীৰ পৰা গোটেইখিনি নতুন প্ৰজন্মৰ শিল্পী আমি যিখিনি আমি আগবাঢ়ি আছোঁ জুবিন দাহঁতৰ পিছত আমি আগবাঢ়িছোঁ কাম কৰি আছোঁ জুবিন দাহঁতৰ এই সৃষ্টিসমূহক আমি অকণমান বিশ্লেষণ কৰিব লাগে আৰু এয়া কিন্তু একদম ইণ্টাৰনেশ্যনেল লেভেলৰ এইবিলাক যিখিনি সৃষ্টি কৰিছে জুবিন দাই আৰু এইখিনি সঁচাকৈ হয় মানিব লাগিব সেইকাৰণে কৈছোঁ মা এলবামটো সকলোৱে শুনিছে আৰু মই শুনক বুলি কোৱাৰ প্ৰয়োজন নাই যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভাল লাগিছে মা এলবামটো জুবিন দাৰ এই নতুন সৃষ্টি মা এলবামটো ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰাৰ বাবে নথৈ সুখী হৈছোঁ আপোনালোকে বহুত মৰম দিছে এই মা এলবামটোৰ যি 3টা গীত আপোনালোকে হৃদয়েৰে মানি লৈছে আৰু তাকেই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজে আকৌ প্ৰমাণ কৰি দেখালে যে অসমৰ সংগীত অলপ বেলেগ ধৰণৰ হয় আৰু সেই সংগীত আমি আঁকোৱালি ল'ম যি সংগীতে আমাৰ হৃদয় চুব পাৰে আৰু কেৱল যে নাচিবৰ বাবেই আমি সংগীত নুশুনো এই কথা আকৌ এবাৰ প্ৰতিপন্ন কৰিলে অসমীয়া শ্ৰোতা ৰাইজক সংগীত ভাল পোৱা ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণৰ এটি এলবাম ৰাইজৰ মাজলৈ দিয়াৰ বাবে আৰু এই এলবামটি অসমত এক নতুন ইতিহাস নতুন অভিলেখ সৃষ্টি কৰিলে আৰু এই এলবামটোৰ বিষয়ে আৰু ক'ব লগা মোৰ একো নাই মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব ভাল লাগিছে আজি এই সময়ত মই ষ্টুডিঅ'ৰ পৰা কৈছোঁ মোৰ খুব ভাল লাগিছে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু অসমীয়া হিচাপে আজি নতুন প্ৰজন্ম হিচাপে মই সদায় এটা কথাই সংগ্ৰাম কৰি আহোঁ যে সুমধুৰ গীত আমাৰ মাজত থাকক যিবোৰ গীতে হৃদয়ত চুই যায় যিবোৰ গীতে মানুহৰ বুকুৰ মাজত থাকি যায় সেইবোৰ গীত সদায় সৃষ্টি হওক তাকেই কামনা কৰিছোঁ আৰু এয়াও এক মোৰ সাংগীতিক বিপ্লৱ আৰু নতুন প্ৰজন্মৰ শিল্পীসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকেও এবাৰ কথাষাৰ ভাবি চাব ধন্যবাদ জুবিন দা জয় জুবিন দা